নমস্কাৰ ৰাইজ। চ' আজি মই দুপৰীয়া 2টা বজাত মই টুইটাৰটো চেক কৰি থাকোঁতে নতুন এটা নাম পালোঁ, ট্ৰেণ্ডিঙত আছিলে 1 নম্বৰতে, যে হান্তা ভাইৰাছ। একচুৱেলি হান্তা ভাইৰাছ মানে কি হয় বা কি নহয়, চ' মই তাৰ বিষয়ে অকণমান যেতিয়া মই চালোঁ, চ' তেতিয়া মই পালোঁ যে একচুৱেলি কি হয় যে এতিয়া যিহেতু ভাইৰাছ, কৰোণা ভাইৰাছ পৰা মানুহে চবেই ইমান ভয় খাই আছে। চ' কিবা ভাইৰাছ বুলি শুনিলে মানুহৰ মনত আকৌ ভাবে যে এইটো আকৌ এটা মহামাৰী নেকি, চ' তেনেকুৱা কিবা নেকি। চ' এনেকুৱা বহুত কিছুমান বস্তু অলৰেডি কিছুমান মানুহেতো তাত দিবই ল'লে যে এইটো ভাইৰাছ আমুক হয় তামুক হয়, যে এইটো কৰোণাৰ নিচিনা হয়। চ' এইখিনি বস্তু মই সঠিককৈ জানিবৰ কাৰণে আপোনালোকৰ মাজত মই কিছুমান বস্তু লৈ আহিছোঁ। চ' আপোনালোকে তাত চালে গম পাব পাৰিব যে একচুৱেলি এইটো হান্তা ভাইৰাছটো ক'ৰ পৰা আহিল। চ' একচুৱেলি গ্ল'বেল টাইমছ নামৰ চাইনাৰ এখন নিউজ পেপাৰ আছে। চ' নিউজ পেপাৰখনত তেওঁলোকে দিছিলে যে তেখেতৰ এজন মানুহ যোনজন বাছত আহি থাকোঁতে ঢুকালে আৰু তেখেত মানে হান্তা ভাইৰাছ পজিটিভ হয়, অৰ্থাৎ তেওঁ হান্তা ভাইৰাছ আছিলে। আৰু বাছখনত বাকী থকা মানুহ গোটেইখিনিকে তেওঁলোকে টেষ্ট কৰিছে, ঠিক আছে। চ' এতিয়া হ'ল কথা যে এই হান্তা ভাইৰাছ একচুৱেলি হয় কি। চ' আপোনালোকে ইয়াত দেখিছে চাগে, মই কিছুমান ইয়াৰ লিংক তলত মই ডেছক্ৰিপশ্যনত দি দিম। চ' এতিয়া যিহেতু এটা মহামাৰী টাইম, চ' চব মানুহে ভয় খাই আছে, চব মানুহে বহুত ভয় খাই আছে, একচুৱেলি ভয় খোৱা নাই। চ' এতিয়া মিছ ইনফৰমেশ্যন বা ফেক নিউজ কিছুমান আহি আছে, যোনখিনিৰ কাৰণে মানুহে আৰু ভয় খাব। চ' যাতে সেই মিছ ইনফৰমেশ্যনখিনি মানুহে নাপায়, তাৰ কাৰণে মই আপোনালোকক বস্তু এটা দেখাব বিচাৰিছোঁ। চ' একচুৱেলি এইটো যোনটো ভাইৰাছ আছে, এই ভাইৰাছটো লাকিলি এইটো যোনটো কৰোণা ভাইৰাছত একেই হয় নেকি যদি কোনোবাই যদি সুধিব বিচাৰে, কিন্তু একেই নহয় এইটো। কাৰণ কিয়নো এইটো লাকিলি আমাৰ কৰোণা ভাইৰাছটো কি হয় ন, মানুহৰ পৰা মানুহলৈ যায়, বিয়পিছে। চ' আপোনাক যদি টাচ কৰে বা কোনোবা হৈ থকা টাচ কৰে বিয়পিছে, কিন্তু লাকিলি এই বস্তুটো তেনেকৈ নিবিয়পে। আৰু তাতকৈ এটা ভাল কথা, এইটো এয়াৰবৰ্ন নহয়, অৰ্থাৎ মানে বায়ুত বা মানে বতাহতো মানুহৰ গাত নিবিয়পে। চ' তাৰ প্ৰথম সেই কথা, ঠিক আছে। আৰু এই ভাইৰাছটো কেনেকৈ বিয়পে যদি সোধে, তেতিয়া এই ভাইৰাছটো বিয়পা মুখ্য কাৰণ হ'ল, চ' এই ভাইৰাছটো একচুৱেলি কিছুমান এন্দুৰ বা নিগনি গাত থাকে। আৰু সেই এন্দুৰ আৰু নিগনি যোনটো ইনফেক্টেড হৈ থকা নিগনি বা এন্দুৰৰ যদি মলমূত্ৰ মানুহে চুৱেগৈ বা সংস্পৰ্শত আহে, আৰু সেই সংস্পৰ্শত অহা হাতখন যদি মানুহে নাক মুখ কাণলৈ নিয়ে, তেতিয়া সেই মানুহটোৰ সেই বেমাৰটো হ'ব পাৰে, ঠিক আছে। ত' আমাৰ প্ৰাইম কামটো হৈছে যে আমাৰ মানুহক বা ফেক নিউজৰ পৰা আঁতৰাই ৰখাটো, ঠিক আছে। চ' যিমান পাৰোঁ আমি ফেক নিউজখিনি বন্ধ কৰিব বিচাৰোঁ, কাৰণ ফেক নিউজৰ ফলত মানুহে বহুত কিবা কিবি হয়তো আপোনালোকে চবেই নিশ্চয় জানে। ত' মানুহে মিছলিড কৰাটো নিবিচাৰোঁ। চ' হয়তো যদি আমাৰ পৰা কেতিয়াবা ভুলতে কিবা হয়, চ' প্লিজ কাইণ্ডলি আপোনালোকে জনাব, আমাক কমেণ্টত জনাব যে কিবা যদি আমি ভুল কিবা দিছোঁ, আমি নিশ্চয় তাৰ ওপৰত আমি কাম কৰিম। কাৰণ আমাৰ মেইন কামটো হ'ল আমি ফেক নিউজৰ আমি দূৰত থাকোঁ, ঠিক আছে। আৰু মেইনলি এতিয়া এই বেমাৰটো ইমান কিয় মানে ট্ৰেণ্ডিঙত আহিছে এতিয়া ৰাইট নাও, মানে আজিৰ পৰা আহিছে এইটো। চ' চাইনা মানুহবোৰে আমি চবেই জানো যে তাত মানে দেখিছোঁ মানে কি ইউটিউবে দেখিছোঁ যে মানুহবোৰে যি খায়। চ' একচুৱেলি তাৰ মানুহবোৰে যে নিগনি এন্দুৰৰ পৰা আদি কৰি চব খায়। চ' মানুহবোৰে মেইন ভয় খাইছে এতিয়া কি যে সেই মানুহখিনি আকৌ নিগনি এন্দুৰ যদি সেই যোনখিনি ইনফেক্টেড হৈ থকা মানুহখিনিয়ে যদি খায়, চ' তেতিয়াই বেমাৰটো বিয়পিব পাৰে, যোনটো এতিয়া COVID-19 যোনটো হৈ আছে সেই তেনেকুৱা টাইপত হ'ব পাৰে। চ' সেইকাৰণে মানুহে ভয় খাই আছে। চ' গাইজ, চ' ৰাইট নাও মোৰ মতে এইটো ইমান ভয় কৰিবলৈ কথা নহয়, কিন্তু তথাপি সতৰ্ক হৈ থকাটো ভাল। চ' এইখিনি মই আপোনালোকক জনালোঁ। আৰু ছেকেণ্ড কথা, আপোনালোকে ঘৰতে থাকক, যিহেতু জানিছে আপোনালোকে কৰোণাই কিমান কি কৰি আছে। চ' ষ্টে ছেফ, ষ্টে হোম। চ' আৰু পৰাপক্ষত ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰক, ঘৰতে থাকক। বেছি যি বস্তুখিনি অত্যাৱশ্যকীয় বস্তুখিনি আছে সেইখিনি আপোনালোকে এতিয়া বজাৰ চজাৰ কৰি ৰাখিব, যিহেতু কাৰফিউ দিলে আমাৰ ইয়াত যোৰহাটত। আকৌ চাব যাব নালাগে যে বন্ধ মানিছেনে নাই মানে, দুটা মানে আকৌ বন্ধ মানিছেনে সেইটো চাব লাগে, যে বন্ধ মানিছেনে নাই মনা। আকৌ বন্ধ আকৌ ফটো চটো দিবলৈ, সেইখিনি মই অলৰেডি কালি কৈছিলোঁ। প্লিজ গাইজ, মানক বস্তুটো, আৰু এইটো বেমাৰলৈ ইমান ভয় নকৰিব। আৰু সবিশেষ যদি আপোনালোকে অধিক জানিব বিচাৰিছে, মই কেইটামান আৰ্টিকেল মই তলতে লিংক কৰাই দিম, আপোনালোকে আৰ্টিকেলখিনি পঢ়িব পাৰে। চ' নমস্কাৰ, ধন্যবাদ।